ছাত্ৰ ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণৰ দৃঢ়ীকৰণ পাঠটোৰ পৰা দিয়া হোম এছাইনমেণ্টৰ 5টাৰ ইতিমধ্যে 3টা তোমালোকৰ লগত আলোচনা কৰিছোঁ আৰু শেষৰ দুটা হৈছে হোম এছাইনমেণ্ট নম্বৰ 4 চিৰস্থায়ী বন্দোবস্ত সন্দৰ্ভত এটি চমু টোকা লিখা। এইটো তোমালোকৰ পাঠটোৰ শেষৰ ফাললৈ আছে, পৃষ্ঠা নম্বৰ 112 আছে। 112 এটা টোকা লিখি দিছোঁ। প্ৰথমতে লিখিবা চিৰস্থায়ী বন্দোবস্ত মানে কি, কোনে প্ৰচলন কৰিছিল, আৰু এই দফাটোতে সকলোখিনি কথা আছে। এইখিনিৰ পৰা তোমালোকে উত্তৰটো লিখিব পাৰিবা। মই আকৌ কৈ দিছোঁ, প্ৰথমে কোম্পানী চৰকাৰে ভাৰতীয় অৰ্থনীতি, এইখিনিৰ পৰা আৰম্ভ কৰি তোমালোকে কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল, এইখিনিলৈকে কথাখিনি লিখিবা। হোম এছাইনমেণ্ট 5 লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰি কোনকেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পাঠটোৰ শেষৰটো দফা ভালকৈ অধ্যয়ন কৰিবা। ইয়াত লিখিবা যে প্ৰথমতে লিখিবা যে স্বত্ব বিলোপ নীতি মানে কি। কোম্পানীৰ কাৰ্যকালৰ আন এটা সাম্ৰাজ্যবাদী নীতি হ'ল স্বত্ব বিলোপ নীতি। এই স্বত্ব বিলোপ নীতিৰ দ্বাৰা কি কৰা হয়? ইয়াৰ মূল কথা হ'ল যে ব্ৰিটিছৰ আশ্ৰয়ত থকা ৰাজ্যবোৰৰ উত্তৰাধিকাৰী নাথাকিলে ব্ৰিটিছ চৰকাৰৰ অনুমতি নোলোৱাকৈ তেওঁলোকে তোৰণীয়া উত্তৰাধিকাৰী ল'ব নোৱাৰিব, আৰু অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলেও সেই ৰাজ্য কোম্পানীৰ হস্তগত হ'ব। আৰু ইয়াৰ ফলত ভাৰতবৰ্ষৰ মই চিনিছোঁ এইকেইখন ৰাজ্য মদন্তি, কলাবা, চাটৰা, জয়পুৰ, সম্বলপুৰ, ভাগলপুৰ, উদয়পুৰ, নাগপুৰ, ঝান্সী, এইকেইখন ৰাজ্য ব্ৰিটিছৰ অধীনলৈ গ'ল। কোন চনত এইকেইখন ৰাজ্য ব্ৰিটিছৰ অধীনলৈ গৈছে সেয়া দিয়া আছে, তোমালোকে পাঠটোৰ এই দফাটোৰ সহায়ত লিখিবা।